মইনাহঁত আজি এটা নতুন সাধু ক'ম। মন দি শুনাচোন। সাধুটোৰ নাম লোভৰ পৰিণাম। মানাহ অভয়াৰণ্য বৰগছজোপাত এটা শগুন আৰু এটা কাউৰী বাস কৰে। গছজোপা তলৰ সৰু জোপোহাটোত শিয়াল এটাও থাকে। দেখাত সিহঁত বৰ বন্ধু। বাকীবোৰ জীৱ জন্তুৱে সিহঁতক ত্ৰিবেণী সংগম বোলে। হ'লে কি হ'ব? তিনিও বন্ধুৱে চৰিত্ৰ আছিল ভিন্ন। শগুন মহাশয় অতিকে পেট কপটীয়া, শিয়াল পণ্ডিত আকৌ মহাধূৰ্ত, আৰু কলীয়া কাউৰী বাইদেউ দেখিলে খাওঁ খাওঁ কৰি থকা মস্ত খাকলি। এদিনৰ কথা, আহাৰ বিচাৰি শগুন আকাশত উৰি ফুৰিছিল। হঠাৎ নদীৰ পাৰত মৰা শৱ এটা সি দেখা পালে। শৱটো দেখি বাকী দুই বন্ধুৰ লগত মিলি খোৱাৰ উদ্দেশ্যে সি খবৰ দিবলৈ গ'ল। বন্ধু, নদী পাৰত শৱ এটা দেখি আহিছো, ব'লা তিনিও গৈ খাই মজা লওঁগে। তিনি বন্ধু নদীৰ পাৰলৈ ঢাপলি মেলিলে। শৱটো ওচৰ পাই শিয়ালে ভাবিলে, এইটো দেখোন এনেই সৰু, ভগাই খালে পেটেই নভৰিব। ইহঁতক কেনেবাকে ইয়াৰ পৰা আঁতৰাবই লাগিব। সেই ভাবি ধূৰ্ত শিয়ালে ক'লে, বন্ধুসকল, শৱটো খোৱাৰ আগেৰে আমি ফুট মুখবোৰ নদীৰ পানীত ধুই অহা ভাল হ'ব। গতিকে প্ৰথমে তোমালোক দুয়ো লোৱা ধুই আহা। মই শৱটো পৰ দি থাকোঁ, তোমালোক আহিলেই মই যাম। শিয়ালৰ কথা মতেই কাউৰী শগুনে নদীত ফুট ধুবলৈ গ'ল। ঠিক আছে, আমি ধুই আহোঁগে। সেই সুযোগতে ধূৰ্ত শিয়ালে শৱটোৰ পৰা কলিজাটো উলিয়াই ওচৰৰ ঘাঁহৰ জোপোহা এটাত লুকুৱাই থ'লে। নিজৰ নিজৰ ঠোঁটবোৰ ধুই কাউৰী শগুন শৱটোৰ ওচৰলৈ ঘূৰি আহিল। ধূৰ্ত শিয়ালে পুনৰ ক'লে, এতিয়া তোমালোকে শৱটো পৰ দিয়া, মই সাউতকৈ গৈ মুখখন ধুই আহোঁগৈ। শিয়াল যোৱাত খাকুলি কাউৰীয়ে এনেই শৱটো কাঁ কাঁ কৰি খুটি চালে, আৰু শগুন মহাশয়ো বহি নাথাকি শৱটো লিকি বিদাৰি চাব ধৰিলে। তেনেতে শিয়াল ঘূৰি আহিল আৰু ক'লে, বন্ধুসকল, শগুনে আমাৰ মাজত ডাঙৰ, তেওঁৱে
দুইজনীয়া হৈ শটো ভাগ বতৰা কৰক। শটো ভাগ বতৰা কৰিবলৈ গৈ কলিজাটো নেদেখি শগুন আচৰিত হ'ল। বোৱা ইয়াৰ দেখোন কলিজাটো নাই। কি ক'লৈ গ'ল? তোমালোকে কিবা কৰা নাইতো? সেই বুলি ধূৰ্ত শিয়ালে শটো জুমি জুমি চাই পুনৰ ক'লে, এয়া দেখোন অলপতে কলিজাটো উলিয়াই নিয়া চিন স্পষ্ট হৈ আছে। নিশ্চয় তোমালোকে কিবা এটা কৰিছা। মই হ'লে একো কৰা নাই। এই শগুনেহে কিবা কৰিব পাৰে। মিছা কথা, মই একো কৰা নাই, তুমিহে কিবা কৰিব পাৰা। মিছা মাতি লাভ নাই। কোনে কৰিছা কৈ দিয়া, নহ'লে কথা কিন্তু বেয়া হ'ব। তুমি মুখ ধুব যাওঁতে ই শটোলৈ কি বিৰাৰি আছিল। নিশ্চয় ইয়ে কলিজাটো খালে। কি ক'লা? তোমাৰ দৰে মোক খাকলি বুলি ভাবিছা নেকি? তুমিহে শটো খুটি আছিলা। মোৰ সন্দেহ তোমাৰ ওপৰতে। কি মোক খাকলি বুলিছ? হেৰ পেট কপটীয়া, তোৰ দৰে নিজ এটাৰ লগত বন্ধু পাতি সঁচাই মই মহাভুল কৰিলোঁ। এইদৰে কাউৰী আৰু শগুনৰ মাজত নিন্দাজনক বাক্য প্ৰকোপ বাঢ়ি গ'ল। খঙৰ ভমকত এবাৰ কাউৰীয়ে শগুনৰ চকুত দিলে খুট মাৰি। শগুনো বহি নাথাকি কাউৰী মূৰত দিলে বজ্ৰ খুট। বেচেৰি কাউৰী মূৰৰ মঙহ এৰাই গ'ল। সিহঁত ঘৰত্বজনত লিপ্ত হ'ল। তাকে দেখি শিয়ালে আনন্দ মনে শটো খোৱাত লাগিল। নদীৰ পাৰে পাৰে কুকুৰ এটা আহি আছিল। কাউৰী শগুনৰ যুদ্ধ দেখি সি ভুক ভুকাই খেদি আহিল। কুকুৰ দেখি কাউৰী শগুনে পুৱা মাৰিলে। শিয়ালে ভাবিলে, সৰ্বনাশ, নদীত জাপ দিয়া বাহিৰে উপায় নাই। শটো পাই কুকুৰে ৰং মানে খাব ধৰিলে। নদীখন পাৰ হোৱাৰ উদ্দেশ্যে শিয়ালে প্ৰাণপণে সাঁতুৰিবলৈ ধৰিলে। তেনেতে ঘৰিয়াল এটাই তাক দেখা পাই খেদি আহিল। ঘৰিয়ালে তাক থাপ মাৰি ধৰি পানীৰ মাজলৈ টানি আনিলে। ধূৰ্ত লোভীয়া শিয়াল ঘৰিয়ালৰ কবলৰ পৰা কিন্তু সাৰি নগ'ল। সেয়েহে জ্ঞানীসকলে কৈছে, লোকক ঠগাবলৈ গ'লে নিজেই ঠগ খায়। অতিকৈ লোভ হ'লে লাভে মূলে যায়।